এই কোন মই তই কোন মই তোৰ বিছনা বিছনা তই ইয়াত কি কৰি আছ বাধ্যত পৰি আহিবলগীয়া হ'ল কিয় হৈছে কি কি হোৱা নাই হেতু কনা তই মইতো এটা ৰুমৰ সৌন্দৰ্য নে কি মোৰ কি কোনো মান সন্মান নাই নেকি হা কিয় কি কৰিলো মই কি কৰা নাই হেতু কনা তই অত্যাচাৰৰ ওপৰত অত্যাচাৰ কৰিছ ইমান অত্যাচাৰ কোনে কৰে কচোন হসা কৈছো দেউতা একদম ঠিকে কয় তই আৰু মানুহ নহয় টোটেলি বিৱৰ্তিত হৈ গলি তই এই যে মোৰ পেনটো মানে বেড কভাৰখন লাষ্ট কেতিয়া চেঞ্জ কৰিছিলি কচোন তই মনত পৰা নাই তু কেনেকৈ বা মনত পৰিব 2 মাহ আগত চেঞ্জ কৰিলেনো ক'ত মনত পৰিব তোৰ 2 মাহ হৈ গৈছে সৰিও পাহৰি গৈছিলো সৰি তোৰ পিছত সোমাই দিম এবাৰ কাষতে হুঙিছাচোন বুজি পালি তু আৰু কত কি লেতেৰা জঘন্য কাম কৰিবি আৰু মোৰ ওপৰত উফ ৰাম কিয় কি লেতেৰা কাম কৰিলো মই হেতু ময়ে কৈ দিব লাগিব ন তোৰ এই পিছফালৰ নাইকলৰ মূৰ দুটা যে গোটেই দিনটো মোৰ ওপৰত ৰাখ যেন আৰু উঠিবই নোৱাৰ তোৰ ওপৰত নাকি হাৱাত কি ভাহি ৰাখিম নেকি আৰে ৰাখিলে ভালভাৱে ভদ্ৰভাৱে ৰাখ না কিন্তু নাই তইতো পুৰা বিৱৰ্তিত চালা ইমান পাদো যে মোৰ ধৈৰ্যৰ সীমা পাৰ হৈ যায় ভাবু যে কি পাপ কৰিছিলো তোৰ বিছনা হৈ অকল হেতুৱে নহয় আৰু এটা লেতেৰা জঘন্য কাম মই সহ্য কৰিবলগীয়া হয় আৰু কি কৰনো মই এই যে ৰাতি শুই শুই বাও হাত দি থাক আৰু কেতিয়াও নকৰো ঠিক আছে সৰি ছি 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 মনত ৰাখিবি কিন্তু কৈ দিলো আৰু ঘৰত কি ডাইনিং টেবুল নাই নেকি হা আছেতো নাথাকিব আকৌ কিয় তেনেহলে মোৰ ওপৰত বহি কেলে খাও টেবুলত বহি খাব নোৱাৰ আচলতে তই খুব নৰমটো সেইকাৰণে গু মুতকে অধিক নৰম জানতো নিজৰ চকুৰে মোৰ অৱস্থাটো চাচোন এবাৰ ফিলিং জানুৱাৰ লাগিছে তো কেৱল মাত্ৰ তোৰ কাৰণে ঘৰত কোনোবা ৰিলেটিভছ আহিলে মোৰ বিষয়ে বেয়াকৈ শুনিবলগীয়া হয় কিমানটো অপমানিত হওঁ তই জান কি নাই মোৰ ওপৰত কচোন বাতৰি কাগজ হেডফোন পাৱাৰ বেংক মহমাৰা ৰেকেট পানী বটল সব বিলাক আৰে ইমান ডাঙৰ ৰুম য'ৰ বস্তু তাতে ৰাখ না কিন্তু নাই সব বস্তু মোৰ ওপৰতে ৰাখিব লাগে য'ত মোৰ ওপৰত থাকিব লাগে অকল গাৰু এটা টুচৰ এখন আৰু বিছনা চাদৰ তই আৰু এটা বস্তু ক'বলৈ পাহৰি গলি মোৰ জাঙিয়াটো তোৰ ওপৰতে ৰাখা থাকে চালা গৰু আৰু এনেকুৱা নহয় চৰি তোৰ মই বাহিৰ কৰি আছো কি ভয়ংকৰ সপোন দেখিছিলো বে যা আগত পৰিষ্কাৰ কৰগে মোক এতিয়া গৈছো